তো গাইজ মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি হৈছে আমাৰ তমাহঁতৰ স্কুলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলোকে সম্বৰ্ধনা অনুষ্ঠান পাতিছে আৰু সেইকাৰণে বৰষুণ বতৰ হ'লেও ছাতি লৈ মই ওলালোঁ যাবলৈ, কাৰণ যিহেতু এটা বিশেষ দিন নোযোৱাকৈনো কেনেকৈ থাকিম, আৰু সেইকাৰণে মা নগৈ ময়ে গ'লোঁ যাতে অকণমান ভিডিঅ' কৰি ৰাখিব পাৰোঁ। আৰু এয়া মই বৰ্তমান স্কুল আহি পালোঁ। গেটটো দেখি নিশ্চয় গমেই পাইছে আপোনালোকে। আৰু এয়া চাওক স্কুলৰ পৰিৱেশটো একদম বৰষুণ দি ধুনীয়া ঠাণ্ডা হৈ আছে। আৰু মই আহোঁ ইফালে মিটিং আৰম্ভ হৈছে। আচলতে আজি তিনিটা একেলগে পাতিছে, নৱগত আদৰণি সভা, সম্বৰ্ধনা অনুষ্ঠান, অভিভাৱক সন্মিলন, এনেকৈ তিনিটা ৰাখিছে। তো সেইকাৰণে আজি এতিয়া বৰ্তমান চলি আছে নৱগত আদৰণি সভা। ক্লাছ 6ৰ ষ্টুডেণ্টখিনিৰ চিনাকি পৰ্ব চলি আছে আৰু ইয়াৰ মাজতে ডেন্স। নৱগত আদৰণি সভা শেষ হোৱাৰ পিছতে এতিয়া সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিছে। 4 গোটেইকেইজনকে নামবোৰ মাতিছে আৰু গোটেইকেইজনে আহি মঞ্চত থিয় হৈ গামোচা আৰু মানপত্ৰ এনেকৈ পিন্ধাইছে আৰু ময়ো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আমি সকলোৱে হাত চাপৰি দিয়া যাব। আমাৰ বহুত অভিনন্দন। কাকলিলৈ আমাৰ ধন্যবাদ আৰু অভিনন্দন থাকিল। পৰৱৰ্তী সময়লৈ কাকলিয়ে আৰু অধিক বিজয়ী হয়। এইবাৰ মঞ্চলৈ তো গাইজ মিটিং শেষ হোৱা নাছিল যদিও মই সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পিছতে এয়া মিটিঙৰ পৰা ওলাই আহিলোঁ আৰু তমা থাকিলে, কাৰণ যিহেতু মিটিং আছে। আৰু এয়া আমাৰ তমাক স্কুলৰ পৰা দিয়া গামোচা আৰু মানপত্ৰখন। আৰু আমাৰ তমাৰ নামটো চাগে আপোনালোকে বহুতে নাজানে, তমাৰ নামটো কাকলি দাস হয় দেই, আপোনালোকক জনাই দিলোঁ। আৰু এয়া তমাই আজি প্ৰথম কলেজৰ ড্ৰেছযোৰ পিন্ধি কলেজ যাব ওলাইছে। এয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু বাই বাই, নেক্সট মিনি ব্লগত আকৌ লগ পাম।